গাইজ মন্দিৰত কৰি তাৰমানে সেই ৰাৱণ জ্বলা যাত বহুত মানুহ আছে। Hello guys, welcome to my YouTube channel Sundar Asam Vlogs. Moi Jon আপোনালোক মোৰ চেনেলত স্বাগতম জনাইছো। আপোনালোকে চাই আছে Sundar Asam Vlogs YouTube channel আৰু আজিৰ এই ভিডিওটো হেকলৈ চাই থাকিব। মানে পুৰা একদম ভাল হ'ব গৈ আছে, মজা হ'ব গৈ আছে। আমি আজি দুটা ঠাইত আহিলো। আমি তিনটা মান লগৰ লৰা মানে লগৰ দাদা হওক, ভাইটি হওক, যিয়ে নহওক, দোস্ত হওক, আমি তিনটা আহিলো। গাড়ী যাম চাওকচোন, মানুহ আগুৱাব নোৱাৰি, আগুৱাই যাবই নোৱাৰি। আৰু সেয়েহে আমি লাহে লাহে যাই আছোঁ। কিবাকৈ অলপমান ভাল পালোঁ। আগত পুলিচে আমাক ৰখাই পেলাই মই ভিডিঅ'টো যিহেতু কৰিছোঁ, মই কৈ আছোঁ, আপোনালোক চাই আছে। ৰখাই পেলাই পুলিচে আমাক কি সুধিলে চাওক আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। মানে পূৰা মজা হ'বলৈ গৈ আছে। মানে লাষ্টক লৈ চাই থাকিব দেই। গাইজ ইয়াতে আপোনালোকে দেখিব পাইছে মানুহৰ মূৰবিলাক কিমান মানুহ আছে আপোনালোকে অনুমান কৰিব নোৱাৰে। ময়ো এই ভিডিঅ'টো অনুমান কৰিব নোৱাৰোঁ। আৰু আপোনালোকে দেখা পাইছে কেৱল মানুহ দেখা পাব। যোনপিনে চাই সেইপিনে কেৱল মানুহৰ মূৰকেইটাই দেখা পাব। ইমান মানুহ হৈছে, প্ৰায় 30,000 20,000ৰ ওপৰত হ'ব। আৰু যদি আপোনালোকে ৰাৱণ জ্বলোৱা চাইছে তেতিয়াহ'লে এটা বঢ়িয়াকৈ লাইক কমেণ্ট কৰি দিব। গম পাম। আৰু যদি চোৱা নাই তেতিয়াহ'লে চালে গম পাম। গাইজ ইয়াতে ৰাৱণ কেতিয়া পুৰে কোনেও ক'ব নোৱাৰে। অকস্মাত জ্বলাই দিয়ে, অকস্মাত কিবা হয়। গতিকে ৰখি নাথাকি পেলাই দোকানৰ পৰা যাই কিবা অলপ খাই লওঁ। দোকানৰ ভিতৰৰ বস্তু দেখুৱাব চেষ্টা কৰিম। গাইজ মন্দিৰত কৰি তাৰমানে সেই ৰাৱণ জ্বলা যাত বহুত মানুহ আছে। আপোনালোকে দেখা পাৰে, মই দেখাই আছোঁ, চাই থাকক। ইয়াতে মানুহে নাই, কিন্তু ৰাৱণ জ্বলা জেগাত কিন্তু বহু মানুহ আছে। এই মানুহে নিচে ইয়াতে খালী আছে, শেষ হোৱা নাই। গাইজ কেনে মানুহ হৈছে, মানে মানুহ অলবা নৰা হৈ গৈছে। ছেকেণ্ড ৰাৱণ তেনে কৈছোঁ গাইজ, ছেকেণ্ড ৰাৱণ নহয়, ৰাৱণ এটাই আছিল। আপোনালোকক কি পুচছি ভাই, কি পুচছি বয়া জ্বলাইছি ৰাৱণক, এনেকৈ জ্বলাইছি। বয়া পুচছি কিবা এটা গাইজ ইমান মানুহ তোমাক বেলুনটো জুপি জুটাই দিছে নহয়। এনে বনাইছো আৰু মানে বমাই দিয়ে বহুত সময় সেই কৰে, আধা ঘণ্টা 1 ঘণ্টামান বমাই দিয়ে। ৰাৱণটো পৰোঁতে বহুত সময় নালাগে। গাইজ ই মানে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি আছে বেলেগৰ তাতে। এইটো মৃদুল, এইটো সৌৰভ, এইটো দাদা এটা, ভাইটি।
আরে হিমতে সকলোৱে অবিয়া খাব অবিয়া গীতে ৰভা কৰি বিয়া গীতে বাবু নামটো দা ইউটিউবত বাবু নামটো কৈ দিয়া দে নমস্কাৰ দে নাম তোমাৰ বোলা মানে বহুত সাপোর্ট কৰি আছে মৃদুল ই মোক বহুত সাপোর্ট কৰে গাইজ গতিকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব বঢ়িয়া লাগিব মজা লাগিব আৰু মজা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকক মাজত দিবলৈ